গাৰ্লফ্ৰেণ্ড হৈ গ'ল মোৰ মানে চবে বিয়া হৈ গ'ল বিয়া পাতিলে চবে তো মই অকলে যদি অকলে টাইমটো কি হ'ব সেইকাৰণে পাপাই তোমাৰ লগত বিয়া পাতিলে চবে বিয়া পাতি চবৰে বাচ্চা হৈ গ'ল লেকিন মই অকলে যদি ডাঙৰ হৈ যাওঁ কোনেও বিয়া নাপাতে তো মই কাৰ পাপা বহিম ৱেলকাম বেক টু মাই চেনেল জীৱন জিন্দাবাদ শিশুটিৰ কথা শুনিলেনে চকু কপালত উঠি যাব গোটেই ভিডিঅ'টো চালে তো এয়া হৈছে কলিযুগৰ শিশু নহয় জিঅ' 4G যুগৰ শিশু তো ইণ্টাৰনেশ্যনেল ৱৰ্ডটো যদিও ভুলকৈ লিখে কিন্তু ইণ্টাৰনেশ্যনেল লেভেলৰ যিবিলাক ৱেবছাইট ফেচবুক হোৱাটছআপ এইবোৰ সম্পূৰ্ণ কিন্তু শুদ্ধকৈ চলাব জানে কিন্তু আজিৰ যুগৰ শিশুৱে তো কথাটো হ'ল যে এই শিশুটি এইটো বয়সত ইমানখিনি কথা বতৰা তেওঁক কোনে শিকাই দিলে মানে আৰু ইমান হাড়ে হিমজু শিকাই দিছে যে গোটেই কথাখিনি একদম আৱেগিক হৈ পেলাই কথা কোৱা যেন লাগিছে তো এনেকুৱা ধৰণৰ কথাবিলাক তেওঁক শিকাই দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য বা ভাল কাম কৰিছেনে নাই তো গোটেইখিনি আপোনালোকে ভিডিঅ'টো চাওক ভিডিঅ'টো চাই পেলাই আপোনালোকে মোক কমেণ্টত জনাবচোন আৰু এই ভিডিঅ'টো চাই পেলাই আপোনালোকৰ এই শিশুটিৰ বাবে কি প্ৰশ্ন থাকিল তো কমেণ্টত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আপোনালোকৰ চকু একেবাৰে কপালত উঠিব আৰু আচৰিত যেন লাগিব যে এইটো বয়সত এইটো শিশুৱে এনেকুৱা ধৰণৰ কথা কিছুমান ভাবি ক'ব পাৰিছে আৰু লাইভ ভিডিঅ' কৰা হৈছে লাইভ ভিডিঅ'টোত এনেধৰণৰ কথা কিছুমান কৈছে যে আপোনাৰ মানে হাঁহিবনে কান্দিব মই নাজানো কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ভিডিঅ'টো চাওক কি হ'বনো নিজে থাকিবা কাম কৰিবা পঢ়িবা চাকৰি কৰিবা চবৰে গাৰ্লফ্ৰেণ্ড হৈ গ'ল মোৰ মানে চবে বিয়া হৈ গ'ল বিয়া পাতিলে চবে তো মই অকলে যদি অকলে টাইমটো কি হ'ব কেলৈ চবৰে গাৰ্লফ্ৰেণ্ড হ'ব চবৰে নহ'বও পাৰে সেইকাৰণে পাপাই তোমাৰ লগত বিয়া পাতিলে চবে বিয়া পাতি চবৰে বাচ্চা হৈ গ'ল লেকিন মই অকলে যদি ডাঙৰ হৈ যাওঁ কোনেও বিয়া নাপাতে তো মই কাৰ পাপা বহিম আচ্ছা বাচ্চাটোতো ছোৱালীৰ পৰা ডাঙৰ ছোৱালীৰ পৰা জন্ম হয় ল'ৰাৰ পৰা থৰি না জন্ম হয় আচ্ছা তেতিয়াহ'লে ছোৱালী এজনী চাব লাগিব আৰু যদি কোনেও মোক পচন্দ নকৰে তো কেলৈ নকৰিবনো তুমি ইমান ভাল ল'ৰাটো আৰু পচন্দ কৰিবতো কোনোবা পচন্দ নকৰিবতো পাৰে ফ্ৰেণ্ডে বনিব মোক এনেকে বিয়া পাতিব কোনোবাইতো পচন্দ কৰিব চব ফ্ৰেণ্ড নহয় নহয় তুমিনো কাক পচন্দ কৰা যাৰ চেহেৰা ভাল এতিয়া চেহেৰা ভালটো কেনেকৈ চাবানো চেহেৰা ভালটো কেনেকৈ চাবা চেহেৰা ভালটো কি কৰিম এতিয়া কোনেও মোক পচন্দ নকৰিব বাছ মই অকলে থাকিম তো মই কাৰ পাপা বনিম বাছ সেইটোৱে কথা সোণমনৰ লগত থাকিবা সোণমনকো বিয়া পাতিব নালাগে দুইটাই থাকিব হ'ব পাপাই যেন পাতিলে এতিয়া তুমি পাপাক ভাল পোৱা তো এতিয়া তোমাৰতো বাচ্চা হ'লে মোৰ পাপাই এতিয়া মোৰ পাপা বুলি গ'ল এতিয়া মই ডাঙৰলে কাৰ পাপা বহিম যদি মই কাৰ লগত বিয়া পাতিম ছোৱালী এজনী চাম দেই ইমান টেনশ্যন নল'বা ডাঙৰ হ'বলৈ দিন আছে নহয় হ'ব চব ছোৱালীটোতো ডাঙৰে হৈ গ'ল কেলৈ তোমাৰ ফ্ৰেণ্ডবিলাকতো ডাঙৰ হ'বলৈ আছে মোৰ স্কুলৰ ফ্ৰেণ্ড ডাঙৰ হ'লে মোৰ লগতনো বেয়া নাপাতে খালি বেষ্ট ফ্ৰেণ্ডে হ'ব তেতিয়াহ'লে বেলেগ ছোৱালী চাম আকৌ স্কুলৰ ফ্ৰেণ্ড নাচাওঁ বেলেগ চাম হ'ব কান্দি নাথাকিবা বেলেগ ছোৱালীও যদি নকৰে ভাল মানুহ হ'বা ভাল ল'ৰা হ'বা কৰিবতো পচন্দ কৰিব নহয় পাপাক কেনেকৈ তেতিয়াহ'লে চোন আমি পাপাই কেনেকৈ পচন্দ কৰিলোঁ পাপাক যে বিয়া পাতিলোঁ পাপাইওতো মোক বিয়া পাতিলে
পচন্দ কৰিলে কাৰণে পাতিলে তোমাকো কোনোবাই পচন্দ কৰিব তুমি পছন্দ কৰিছা ক'ত পাপাই পছন্দ নহয় তুমি ক'ত আহিছা কি তুমিয়ে পছন্দ কৰিছা পাপায়ো পচন্দ কৰিছে ময়ো কৰিছোঁ এতিয়া তুমিও তেনেকৈ কাৰোবাক পচন্দ কৰিবা তোমাকো কৰিব কিন্তু পছন্দ কৰিবলৈ দেৰিটো লাগিব ন লড়কীয়ে ক'ব নাই মই নকওঁ আৰু সেইটো ল'ৰাকে ক'ব মই নকওঁ চবেই